হাই ফ্ৰেণ্ড, আজি মই এটা মিনি ব্লগ লৈ আহিছোঁ আৰু আজিৰ ব্লগটোত আছে পঁইতা ভাত। আৰু আমি যদি এতিয়া পঁইতা ভাত নাখাওঁ আমিনো কিহৰ অসমীয়া। সেইকাৰণে এতিয়া মই দালি চাটনি ইয়াত দেখিছে, মই ধনিয়া, আদা, নহৰু, জলকীয়া আৰু এয়া দালি চাটনি। এয়া দালি চাটনি কোনে কোনে খাই কমেণ্ট কৰি জনাবচোন, মোৰতো বহুত প্ৰিয়। আৰু এই চাটনিটো পিছে নলবাৰী ফালে বনায়, ইফালে খাই নে নাখায় মই গম নাপাওঁ। আৰু এয়া মোৰ পঁইতা ভাতত নিমখ, তেল আৰু এইটো পদিনাটো এটা মানে সজাবৰ কাৰণে দিছোঁ আৰু। তাৰপিছত আছে এইফালে ছাইডত ভাত কেৰেলা পিটিকা, তাৰপিছত ছাইডত লৈছোঁ এয়া নহৰু আচাৰ। এইটো আচাৰটো পিছে কিনা দেই, ঘৰত বনোৱা নহয়। আৰু এয়া আছে দালি বটা। তাৰপিছত দালি বটাটো মোৰ বহুতেই প্ৰিয়। তাৰপিছত লগত লৈছোঁ আলু পিটিকা। আৰু তাতকৈ বেছিনো কি লাগে আৰু, তাতকৈ বিলাহী বেঙেনা পোৰাও খাব পাৰে। মোৰ পিছে আজি মই বনোৱা সময় নাপালোঁ। এইখিনি দিয়ে মই আজি পানী দিয়া ভাতটো খাই লওঁ। আৰু পানী দিয়া ভাত এতিয়া মই খাই আৰু এতিয়া খাবও লাগে, বহুত ভাল। আৰু আপোনালোকেও খাব নিশ্চয় এনেকৈ।